লতুমাৰীৰ পৰাও এজন ব্যক্তি নগাঁৱত ঘূৰিবলৈ গৈছিলে। তাৰ পাছত আমি দেখিছোঁ এই মানুহজনক মানে মাৰপিট কৰিছে। তো বিভিন্ন ঠাইৰ পৰা অহা লোকসকল তেওঁলোকক সোপাধৰা নামত তেওঁলোকক হাৰাশাস্তি কৰে আৰু তেওঁলোকক আঘাতপ্ৰাপ্ত কৰে। আমি সামাজিক মাধ্যমৰ জৰিয়তে চাই আছোঁ যে এয়া অতি সোনকালে বন্ধ হ'ব লাগে। সৰু ল'ৰা ছোৱালী নিজৰ এতিয়া ছেফটি নোহোৱা হৈছে, কাৰণ সোপাধৰাই তেওঁলোকক লৈ যায় অচেতন কৰি, ল'ৰা ছোৱালীৰ মুখত কিবা ৰুমাল দি পেলাই তেওঁলোকক অচেতন অৱস্থাত তেওঁলোকক মানে নিজৰ মা দেউতাকৰ পৰা কাঢ়ি লৈ যায়, কোনেও ক'ব নোৱাৰে। এয়া আমি ছাত্ৰ সন্থাৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ। বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ছাৰক আমি কঠোৰভাৱে আহ্বান জনাইছোঁ ছাত্ৰ সন্থাৰ পৰা, যাতে এয়া সোপাধৰা উদ্দেশ্যত অসমৰ সাধাৰণ পৰ্যটকসকলক যাতে কেতিয়াও হাৰাশাস্তি নকৰে। আৰু এয়া সোপাধৰা বিভিন্ন ডিষ্ট্ৰিক্টত আমি চাই আছোঁ যে এয়া সোপাধৰা অতি সোনকালে বন্ধ হ'ব লাগে। আইনটো আপোনালোকৰ হাতত তুলি নল'ব। আপোনালোকক বিশেষভাৱে অনুৰোধ কৰি আছোঁ, সোপাধৰাৰ নামত সাধাৰণ ৰাইজক মাৰপিট নকৰিব। আৰু যি দেখিবলৈ পাই আছোঁ বৰ্তমান সামাজিক মাধ্যমত পূৰা মানে কৈ আছে সোপাধৰা আহিছে। তো বৰ্তমান সোপাধৰা যে আহিছে এইটো কথা সত্য, কিন্তু লতুমাৰীৰ পৰাও এজন ব্যক্তি নগাঁৱত ঘূৰিবলৈ গৈছিলে। তাৰ পাছত আমি দেখিছোঁ এই মানুহজনক মানে মাৰপিট কৰিছে, কিন্তু এই মাৰপিট কৰিবলৈ নালাগিছিল। আপোনালোকৰ যে সন্দেহ গৈছিল মানুহজনৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে আইনৰ হাতত দিব লাগিছিল, কিন্তু আইনটো আপোনালোকে নিজৰ হাতত তুলিবলৈ অধিকাৰ নাই। আৰু আপোনালোকে যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যে সকলো অসমবাসী ৰাইজে দেখিবলৈ পাৰে যে বৰ্তমান সোপাধৰাৰ নামত আমাৰ অসমত কি চলি আছে।